हाय फ्रेंड्स गुड इवनिंग की खबर आपनालोকৰ এতিয়া মই গৈ আছো আৰতি চাবলৈ आपनालोকক লৈ যাম চাই থাকিব ভিডিওটো হেকলৈকে এয়া আসি ঘাট আহিছো আকৌ আৰতি চাবলৈ আৰম্ভ হোৱা নাই বাৰু হ'ব চাগে দিয়া এবোৰ কি বাৰু কোনফালে যাবি এই আগফালে যাম কি হয় জেগায় জেগায় আৰতি হয় সো মানে ইয়াত এইটো এটা আৰতি হৈছে চাওক তো আমি হেতু সাইডে ৰখি আছো আমি স্টাৰ্টিংৰ পৰা আৰতিটো লম আৰু চাওকচোন আপোনালোকে কি ধুনীয়াকৈ আৰতিটো হৈ আছে মানুহবিলাক চাওক ফালে গৈ আছো আপোনালোকক ফ্ৰণ্টৰ পৰা দেখুৱাম আসি ঘাটৰ গংগা আৰতিটো টাকি দি থৈ দিয়া আছে তাত গংগা জল দিয়া আছে আৰু ময়ো এটো এতিয়া গংগাত দি দিম কাৰণ আৰতি হৈ থকাৰ সময়তে বুলি দিব লাগে এটো গতিকে হেয়া গংগাত গৈ আছো মই দি দিও ভগৱানে যাতে সদায় ভালে কুশলে ৰাখক আমাকো ৰাখক আপোনালোককো ৰাখক এয়া মানুহবোৰ পুৰা বটত উঠিবলৈ हम जा रहे हैं सेफ्टी मेन या লৈ লৈছো ऐसा মণিকৰ্ণিকা ঘাটটো য'ত এনি টাইম মানুহৰ চিতা জ্বলি থাকে মৰা মানুহৰ চিতা আৰু প্ৰত্যেকজন মানে মানুহৰ এটা ইচ্ছা থাকে যে তেওঁ মৰাৰ পিছত তেওঁৰ চিতাটো ইয়াতে জ্বলাওক একচুৱেলি গংগাৰ প্ৰত্যেকটো পাৰে এটা এটা মানে পবিত্ৰ স্থান এফালে যদি আৰতি হৈছে এফালে মৰা মানুহৰ চিতা জ্বলি আছে আৰু এইটো সাইডে হৰিশন ঘাট আছে সঁচাকৈ গংগাৰ যিটো মানে মহত্ব ন হেতু কোনেও মানে হে কৰিব নোৱাৰে আৰু চাওকচোন চিতাবোৰ জ্বলি আছে আপোনালোকে দেখিছে নাই বাৰু ভিডিঅ'ত দেখিছে চাগৈ ন অকণমানকৈ যিহেতু মই বাৰাণসীত অকল কালি দিনটো আছোঁ সেইকাৰণে মই চাগৈ কভাৰ কৰিব নোৱাৰিম সেইটো গতিকে ইয়াৰ পৰাই মই আপোনালোকক দেখুৱাইছোঁ চাওক মই আপোনালোকক কৈছিলোঁ এইটো হ'ল হৰিশন ঘাট হয় দেই মই অথনি আপোনাক তাৰ পৰা কৈছিলোঁ ন মই ভাবিছিলোঁ ইয়ালৈ নানিব চাগৈ
এণ্ড বোটখন মানে গোটেই এক চক্কৰ লগাইছে মানে গোটেইকেইটা ঘাটে অলপ অলপ দেখুৱাইছে আৰু এইটো চাওকচোন আপোনাক হৰিশ্চন্দ্ৰ ঘাট ইয়াতো চিতা জ্বলি আছে আৰু এখন দুখন দেখিছেনে আপোনালোকে এয়া জ্বলি আছে যে এয়া এইবিলাক ইয়াতে ঘাটৰ পাৰত বিক্ৰী কৰে আৰু মই ৰুদ্ৰাক্ষ মালা দেখিলেতো আৰু ক'বই নালাগে মই ৰুদ্ৰাক্ষ মালা দেখিলে মানে মোৰ সদায় লওঁ লওঁ লাগে চ' মই এয়া ল'লোঁ ৰুদ্ৰাক্ষ আৰু মহাকালৰ এটা এইবিলাক চাওকচোন এইবিলাক এয়া এতিয়া ৰাতি 9টা বাজিছে আমি ৰুমলৈ যাওঁগৈ আৰু আপোনালোকক মই গংগাৰ পাৰৰ পৰা বিদায় জনাইছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই ফ্ৰেণ্ডছ গুড নাইট